আপুনি আপোনাৰ সন্তানক ইছলামী শিক্ষা দিয়ে নেকি? তেন্তে চাওক আজিৰ ভিডিঅ'। হোজাই জিলাৰ ইছলামী শিক্ষাত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। দবকাৰ ভেলিউগুৰিত আল ফাতিমা জামে মছজিদত প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীক দিয়া হয় সম্বৰ্ধনা। হোজাই জিলা এমাৰতে চৰিয়াটোত আৰু নগয়াটোত তামিৰৰ উদ্যোগত উত্তৰ-পূব ভাৰত এমাৰতে চৰিয়াটোত আৰু নগয়াটোত তামিৰ পৰিচালিত সুবাহী মুক্ত ফাইনেল পৰীক্ষাত উত্তীৰ্ণ কৃতী ছাত্ৰ-ছাত্ৰীক দিয়ে এই সম্বৰ্ধনা। এই সম্বৰ্ধনা অনুষ্ঠানত ভেলিউগুৰি আঞ্চলিক সুবাহী মুক্তবৰ ছাত্ৰ-ছাত্ৰীৰ লগতে মছজিদৰ ইমামসকলকো দিয়া হয় একোখন ফুলাম গামোচাৰে সম্বৰ্ধনা। আনহাতে ইছলামী শিক্ষাৰ প্ৰতি মুছলমান সমাজে চেষ্টা অব্যাহত ৰাখিবলৈ অনুৰোধ জনায়। বিশেষকৈ ভেলিউগুৰি হাফিজিয়া মাদ্ৰাছাৰ সাধাৰণ সম্পাদক আব্দুল্লাহ চৌধুৰীৰ তত্বাৱধানত এই ছাত্ৰ-ছাত্ৰীসকলে ফাইনেল পৰীক্ষা দি সুখবৰ কঢ়িয়াই আনিছে। অৱশেষত এই অনুষ্ঠানত মছজিদসমূহৰ ইমামসকলক দৰমহা বৃদ্ধি কৰাৰ আলোচনা কৰা হয়। প্ৰত্যেক মহল্লাৰ ইমামসকলক কমেও 10,000 টকা দৰমহা দিবলৈ আহ্বান জনায়। হয়, আজি হোজাই জিলা এমাৰতে চৰিয়া নদৱাতুত তামিৰৰ অন্তৰ্গত ভেলিউগুৰি আঞ্চলিকৰ 2024 চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈছিল সুবাহী মুক্তবৰ ফাইনেল পৰীক্ষা। সুবাহী মুক্তবৰ শিক্ষাটো হৈছে প্ৰকৃততে ইছলামিক প্ৰাথমিক শিক্ষা, তাৰ লগে লগে আমাৰ সাধাৰণ শিক্ষাও দিয়া হয়। উত্তৰ পূব ভাৰত এমাৰতে চৰিয়া নদৱাতুত তামিৰে এই পৰীক্ষাটো পৰিচালনা কৰে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত একেটা নিৰ্দিষ্ট ডেটত একেটা কুৱেশ্যন পেপাৰতেই পৰীক্ষাটো অনুষ্ঠিত হয়। ভেলিউগুৰি আঞ্চলিকে 2006 চনৰ পৰা আজিলৈকে প্ৰতি বছৰ তেওঁলোকে প্ৰতিটো পৰীক্ষাতেই ভেলিউগুৰি আঞ্চলিকৰ পৰা 2-3জন এইবাৰ 4গৰাকী ছাত্ৰই কৃতিত্ব অৰ্জন কৰিছে। গতিকে আমি আজি এই শিশুসকলক যাতে অনাগত দিনত ভাৰত দেশৰ সুনাগৰিক হিচাপে গঢ় লৈ উঠে তাৰ বাবে উৎসাহিত আৰু প্ৰেৰণা দিয়াৰ উদ্দেশ্যে আজিৰ এই অনুষ্ঠান। তেওঁলোকক আজি একো প্ৰমাণপত্ৰ আৰু পুৰস্কাৰে পুৰস্কৃত কৰিছোঁ। লগতে এই সুবাহী মুক্তবসমূহৰ যিসকল শিক্ষক সামান্যতম পাৰিতোষিকৰ বিনিময়ত তেওঁলোকে এই পৰিশ্ৰমটো কৰে, তেওঁলোককো আজি আমি সম্বৰ্ধনা জনাইছোঁ। হয়, উত্তৰ পূব ভাৰতৰ দ্বিতীয়জন আমিৰ শৰীয়ত মৰহুম ডাক্তৰ আল্লামা তৈয়বুৰ ৰহমান বৰভূঞা চাহাবে তেখেতৰ সমগ্ৰ জীৱনটোৱে আছিল যে সুবাহী মুক্তব তথা মছজিদৰ যিসকল ইমাম আছে তেওঁলোকক উপযুক্ত পৰিমাণে যাতে মাননি দিব পৰা যায়, সেই প্ৰচেষ্টাটো উত্তৰ পূব ভাৰত এমাৰতে চৰিয়া নদৱাতুত তামিৰে আজিও ৰাখিছে। আজিও আমি প্ৰতিটো আঞ্চলিকৰ বা জিলাৰে যিবোৰ সভা সমিতি হয় অভিভাৱকসকলক লৈ তেওঁলোকক আমি এই অনুৰোধটোৱে জনাইছোঁ যাতে বৰ্তমান বজাৰ মূল্য অনুযায়ী যি হাৰত দ্ৰব্যমূল্য বৃদ্ধি পাইছে সেই অনুপাতে এই সুবাহী মুক্তবৰ মুআল্লিমসকলক যাতে উপযুক্ত মাননি দিব পৰা যায়, কমেও 20,000 টকাকৈ যাতে তেওঁলোকক মাননি দিব পৰা যায়, সেই কথাটো আমি প্ৰতিটো সমাজৰ যিসকল মুৰব্বী আছে বা পৰিচালক আছে তেওঁলোকলৈ আহ্বান জনাইছোঁ। হয়, হোজাই জিলা এমাৰতে চৰিয়াতুত নদৱাতুত তামিৰৰ ভেলিউগুৰি আঞ্চলিকত মানে প্ৰতি বছৰে এনেকুৱা আমাৰ সুবাহী মুক্তবৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে পৰীক্ষা লোৱা হয় আৰু সেই পৰীক্ষাত যিসকল ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হয় তেখেতসকলৰ সম্বৰ্ধনাও পুৰস্কৃত কৰা হয়। আজি আমি সঁচাকৈ নথৈ আনন্দিত হৈছোঁ যিহেতু আজি আমাৰ ভেলিউগুৰি আঞ্চলিকৰ কিছুমান ছাত্ৰ ছাত্ৰীসকলে ডিষ্ট্ৰিবিউশ্যন মাৰ্ক পাইছে বা কিছুমান ফাৰ্ষ্ট ডিভিশ্যন, ছেকেণ্ড ডিভিশ্যন এনেকুৱা বহুত ছাত্ৰ ছাত্ৰীসকল আগুৱাই গৈছে। বিশেষকৈ আজি আপোনাৰ এই চেনেলৰ জৰিয়তে আমি আমাৰ এই ভেলিউগুৰি আঞ্চলিকৰ প্ৰতিখন সুবাহী মুক্তবৰ ইমাম চাহাব মুআজ্জিন চাহাবসকলক আমি যিসকলে পাঠদান দি আছিল তেখেতসকলক আমি অত্যন্ত ধন্যবাদ জ্ঞাপন জনাইছোঁ। আৰু তেখেতসকলে যিটো মানে কৰিছিল পদক্ষেপ লৈছিল সেই পদক্ষেপত আমি নথৈ আনন্দিত হৈ হোজাই জিলা এমাৰতে চৰিয়াতুত নদৱাতুত তামিৰৰ জৰিয়তে তেখেতসকলক সম্বৰ্ধনা দিয়া হৈছে। আৰু বিশেষকৈ আমি ক'বলৈ গ'লে আমাৰ এই ভেলিউগুৰি আঞ্চলিকৰ নদৱাতুত তামিৰৰ বিশেষকৈ পদক্ষেপ লোৱা 2জন ব্যক্তি আমি নাম নলৈ নোৱাৰিলোঁ, জনাব আব্দুল্লাহ চৌধুৰী, মাষ্টাৰ আব্দুল্লাহ চৌধুৰী চাহাব আৰু আমাৰ জাকিৰ হুছেইন চাহাব, এই 2জন ব্যক্তিৰ অত্যন্ত মানে তেখেতসকলৰ অৰিহণাৰ কাৰণে আজি আমাৰ এইখিনি পদক্ষেপ লোৱা হৈছে। আৰু বিশেষকৈ আমি আজি অন্তিম পৰ্যায়ত আমি আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।